হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি বতৰটো বহুত বেছি ঠাণ্ডা, কিন্তু ৰ'দো উঠা নাই আৰু তামোলপুৰৰ সিফালে পূৰা ধাৰাসাৰ বৰষুণ দি আছে। আৰু ইফালে নাগ্ৰিজুলিৰ এইখিনিত নাগ্ৰিজুলি মানে লাওপাৰাৰ ইফালে আৰু বৰষুণ নাই। চ' ইফালে মানে বতৰটো হ'লেও ইমান ৰ'দ দিয়া নাই, কিন্তু ঠাণ্ডা বহুত বেছি। তো ওলাই আহিছোঁ আজি এটা ভিডিঅ' একদম ধামাকা হ'ব, পূৰা কপে গেছি পূৰা একদম ধামাকা। তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো চলে ভিডিঅ'টো আৰম্ভ करते हैं। बोला हम अभी इस तरफ जाने वाला है। আহি গাইছ আমি এতিয়া বেংমাৰী চকত আছোঁ। মানে বৰষুণ দি আছে, সেইফালে তামোলপুৰৰ সেইফালে বৰষুণ দিছে আৰু নাগ্ৰিজুলিৰ মাজত অলপমান জেগা বৰষুণ দিয়া নাছিল। এতিয়া ভোক লাগছি, কিবা খাই লওঁ। সস ঢালি লৈছে একদম পুৰা, তাৰপিছত মাৰিব একদম পুৰা ধামাকা। এই দেখ ऐसा ऐसा ओ माय এতিয়া আমি যাম, বৰষুণো কমছে। তো হল ন তোৰ লৈ ললো। বৰষুণ পৰি আছে এতিয়া অলপ অলপ। চ' আৰু বেছি দূৰ নাই পাম আৰু। তো আহি থাকক গাইছ আমাৰ পিছে পিছে। যদি রোদ দিলে হয় মানে একদম ধামাকা। চ' গাইছ আপোনালোকক কৈছিলোঁ আজি এটা বিশেষ জেগাত যাম। তো জেগাৰ নামটো কোৱা নাছিলোঁ, আমি এতিয়া আহি পাই গ'লোঁ। যাৰ নাম আছিল খৰামৰ টি ষ্টেট। তাতে এখন জাহাজ ফিল্ড আছে, তাৰেলৈকে গৈ আছোঁ আমি। বহুত বেছি ওচৰত আহি পালোঁ। এবাৰ চাই লওক পিছফালে মোৰ সৌখন পাহাৰ।
पहुंचने वाले हैं गाइस सब लोग देख रही है क्या नजारा है निश्चय যাব वाओ सो हमारी मंजिल तक हम अभी पहुंच गए हैं रे बाबा सो देखिए क्या नजारा है वाओ মানে আজি ঠাণ্ডা বতৰ যেহেতু ৰ'দ দিয়া নাই অলপ সো ইমান এটা খাস দেখা নাপাব চাগে কেমেৰা কোৱালিটি আৰু ৰ'দ দিলে বহুত বেছি ভাল লাগে ঠাইখন বহুত বেছি ভাল লাগে মানে वाह কিবা এটা মজাই বেলেগ তথাপিও আপোনালোকক এটা ড্ৰোন শ্বট দেখাও সো সো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিয়ে মোৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগত থকা বেল আইকনটো বজাই দিব হে তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ চ' হলি মলি গাইজ জয় আই অসম